Wow, এইখিনি ইমান লাগিছে একদম থুপা থুপা লাগিছে ওপৰত বহুতখিনি পকি আছে এইকেইটা পাৰিব লাগিব ওপৰত বহুত ধুনীয়া ধুনীয়াকৈ পকি আছে কিন্তু এইকেইটা চৰাই খাই দিছে নমস্কাৰ সুপ্ৰভাত সকলোকে আজি মোৰ বাবে এটা বিশেষ দিন আৰু আজিৰ দিনটো হৈছে মোৰ জন্মদিন আৰু আজি জন্মদিনটো মোৰ তেনেকুৱা বিশেষ একো প্লেনিং নাই যেহেতু আমাৰ সকলোৰে ডিউটি আছে আৰু মোৰ জন্মদিনবিলাক এনেকৈ যায় প্ৰায় মাৰ্চ এণ্ডিং কাৰো ছুটিও নাথাকে ছুটি ল'ব বুলি ক'লেও কোনো ছুটি ল'ব নোৱাৰোঁ না মই ল'ব পাৰোঁ না মিষ্টাৰে ল'ব পাৰে গতিকে মাৰ্চ এণ্ডিঙত জন্ম হ'লে এইটোৱে প্ৰব্লেম আৰু জন্মদিনটোত ভাবিলোঁ এটা ভিডিঅ' সৰুকৈ হ'লেও আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আৰু তেনেকুৱাটো ভিডিঅ' এতিয়া কি কৰিম কালি ৰাতিয়ে মিষ্টাৰে আনি দিলে এটা কেক আৰু সেইটো ভিডিঅ' মই ইয়াতে লগাই দিম বাৰু কি কৰিলোঁ আৰু বিশেষ তেনেকুৱা একো নাই এডভান্স বাৰ্থডে বিহুৱে মানে বিহু উৎপাদতে মানে ৰাতি 12টা বজাৰ আগতে কেক কাটিব লগা হ'ল এয়া অৱস্থা আৰু আনিছিলে কি ব্লুবেৰী কেক গৈ ভিতৰত ষ্ট্ৰবেৰী কেক ওলালে আৰু ডেঞ্জাৰ মানে সেইখিনি দেখুৱাম বাৰু আপোনালোকক তাৰপিছতে মই জন্মদিনটোত এইটোৱে কওঁ যে মানুহে জন্মদিনবিলাক উদযাপন কৰিব লাগে আৰু এনেকুৱাকৈ উদযাপন কৰিব লাগে যাতে অলপ স্মৃতি ৰৈ যায় আজি আৰু প্ৰত্যেক জন্মদিনত যদি আমি এজোপাকৈ গছো লগাওঁ সেইটো আমাৰ কাৰণে বহুত কাৰণ আমি নাথাকিলেও গছবিলাক সদায় থাকি যায় তাৰে এটা প্ৰমাণ হিচাপে মই কওঁ আমাৰ মাজত এতিয়াও শহুৰ দেউতা নাই 2019ত তেখেত যিহেতু ঢুকাই গৈছে তেখেতে কিন্তু বহুত গছ ৰুইছিলে মানে গোটেই ঘৰটো মানে গছ পুলিৰে ভৰ্তি আছিলে আৰু আমাৰ এতিয়া বহুতখিনি নাইকিয়া হ'ল বাৰু কিন্তু তথাপিতো এয়া চব ইয়াতে মধুৰি এজোপা তেওঁ ৰুইছিলে এতিয়াও এয়া লাগিছে আৰু প্ৰত্যেক বছৰে মধুৰি বহুত লাগে আমি বহুত খাব পাৰোঁ কিন্তু তেখেত যিহেতু নাই তেওঁ দি যোৱা গছৰ ফল মানে আমি এতিয়া মই খাবলৈ পাইছোঁ পিহুৱে খাবলৈ পাইছে তেনেদৰে এইবিলাক স্মৃতিবিলাক ৰৈ যায় আমি তেখেত যদিও নাই তেখেতৰ কথা মনত পেলাই আমি এতিয়া বস্তুবিলাক চাওঁ খাওঁ এইবিলাক সকলোবিলাক যিমান গছবিলাক আমাৰ ঘৰত দেখিব মেক্সিমাম শহুৰ দেউতাই লগোৱা এজোপাও তেনেকুৱা বগা ফুল ফুলে মন্দিৰৰ কাৰণে বহুত মানে তেওঁ যিবিলাক লগাইছিলে বহুত লাগতিয়াল বস্তুবিলাকে লগাইছিলে গতিকে সেইটোৱে কওঁ তেনেধৰণে মানে আমি যদি পাৰোঁ জন্মদিনবিলাক উদযাপন কৰিবলৈ চেষ্টা কৰিব লাগে যাতে আমি নাথাকিলেও ভৱিষ্যতে আমাৰ প্ৰজন্মই আমাক মানে আমিতো ইমান ডাঙৰ কাম কৰিব নোৱাৰোঁ নহয় জানো কিন্তু এটা সাধাৰণ গছপুলিটো ৰুব পাৰোঁ সেইটোতো আমাৰ সামৰ্থ্যৰ ভিতৰতে পৰে গতিকে তেনেদৰে মানে ভৱিষ্যত প্ৰজন্মই যাতে আমাক মনত ৰাখে তেনেকুৱা কিছুমান কাম কৰি যাব লাগে আৰু এটা বস্তু দেখাওঁ আহক আজি শুই উঠিয়ে মানে একদম এনেকৈ ওলাই গৈছোঁ এজোপা ফুল পখিলা ফুল বুলি মই আনিছিলোঁ এয়া ভাগিনৰ পৰা আনিছিলোঁ তাই বৰডুমচাত আছিলে তাই যেতিয়া বৰডুমচাত চাকৰি কৰিছিলে তাত কোৱাৰ্টাৰত মানে এনেকুৱা ফুল ফুলি থকা দেখিলোঁ তাই মানে মোক যোৱা বছৰ 2টা পুলি দি পঠাইছিলে তাৰ পৰাই বহুত ধুনীয়াকৈ ফুলিলে তাৰপিছত মই সেই গুটিবিলাক থৈ দিলোঁ ফুলাৰ পিছত গুটিবিলাক থৈ দিওঁতে মানে বছৰটো কমপ্লিট হ'বলৈ নাপালেই তেওঁ সেই ভাগিনো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল হঠাতে কিন্তু সেইটোতো আমাৰ কাৰণে এটা আনএক্সপেক্টেড বস্তু আছিলে মানে এটা আনএক্সপেক্টেড কথা আৰু যিটো আমি ভবা নাছিলোঁ কেতিয়াও কোনেও নাভাবে মৃত্যুৰ কথাটো কোনেও নাভাবে নহয় জানো কিন্তু আজি চাওক মানে মোৰ বহুত আশা আছিলে যিকেইটা গুটি ৰাখিছিলোঁ যাতে এইবছৰ অকণমান হ'লেও ওলায় আৰু তাই যিহেতু নাই তাইলৈ মনত পেলাই মই সেই গুটিকেইটা ইয়াতে সিঁচি দিছিলোঁ আৰু আশা কৰিছিলোঁ যাতে ফুলক হওক কিন্তু কাৰণ ইমান বেছি যত্ন কৰি থোৱা নাছিলোঁ তথাপিতো কিন্তু ফুলপাহ ফুলিলে গুটিৰ পৰা পুলি ওলালে সেইটোৱে আৰু কওঁ যদিও মানুহ নাই তাইৰ স্মৃতিত এতিয়া এটলিষ্ট ফুলপাহটো আমি চাবলৈ পাইছোঁ সেইটোৱে কওঁ মানে এনেকুৱা কিছুমান কাম কৰি যাব লাগে যাৰ পৰা আমাৰ স্মৃতিবিলাক ৰৈ যায় আমাক মানুহে মানে মনত পেলায় ভৱিষ্যতে সেই তেনেকুৱাই আৰু মোৰ জন্মদিনটোত আজি সেইটোৱে ক'লোঁ বাৰ্থডে বুলি মিষ্টাৰে কালি ৰাতিয়ে এটা কেক লৈ আহিছিলে এতিয়া খাই বৈ আমি কেকটো কাটিম
12টা বজালৈকেতো পিহুৱে ৰ'বলৈ নিদিয়ে, সেইটোতো জানোৱেই। তাই মানে কেকটো অনাৰ পিছৰ পৰাই কেক কাটো কৰিয়ে আছে। আজি মোৰ বাৰ্থডে গিফ্ট দিলে মিষ্টাৰে। সাৰপ্ৰাইজ কি গিফ্ট দিলে কওকচোন? চিকেন আনি দিলে, মই বনালো আৰু খালে। এইটো ডাঙৰ বাৰ্থডে গিফ্ট। এতিয়া ৰুটি বনাই দিছোঁ, যিহেতু মোৰ বাৰ্থডে দেই। খুৱাব লাগে নাই, মই খুৱাব লাগে। আনি দিলো না বনাই খুৱাব লাগে। আৰু মোৰ বাৰ্থডে বুলি মিষ্টাৰক বনাই খুৱাইছোঁ দেই। মিষ্টাৰে মোক বনাই খোৱা নাই আকৌ। এইয়া মোৰ কাৰণে অনা গিফ্টটো চাওক, ইয়াত আছে কেনে এইটো কুকুৰাটো খোৱালো ৰুটি আৰু মাংস। অকণমানটো আগতে খাই ল'লে, প্ৰায় আধাখিনিয়ে মানে ৰুটি খোৱাৰ আগতে অকল চিকেনখিনি বনাই নমাবলৈ পালোহে, খোৱা ষ্টাৰ্ট কৰিয়ে দিলে। গৰম গৰম খালে তুমি নিজে সজাইছা। আৰু কোন লগাই দিওঁ নে মা? আৰু লগাই দিওঁ। बर्थडे কেনেকে হ্যাপি বাৰ্থডে হল? উল্টা লগাই দিলে। ঠিক আছে হ্যাপি বাৰ্থডে। মা আৰু এটা কেনেকে লগাই দিওঁ? তোমাৰ ইচ্ছা, মোৰহে বাৰ্থডে, তোমালোকেহে জানা। তোমাৰ বাৰ্থডেতটো মই লগাইছিলোঁ, এতিয়া মোৰ বাৰ্থডেত তুমি কি লগোৱা তুমিহে জানিবা। মাৰ নাম আকৌ আকৌ ফু কৰি দিব লাগে, দুইজনীয়ে ফু কৰা। বাহ, হেপী বাৰ্থডে টু মা, হেপী বাৰ্থডে টু মা, হেপী বাৰ্থডে কোৱা আকৌ, হেপী বাৰ্থডে ডিয়াৰ মা। ব্লুবেৰী কেক নেকি? ব্লু কালাৰ। কেনেকুৱা নাজানো দেই কেকটো, খাই চোৱাচোন, তাইক খুৱাই দিয়া। কেনেকুৱা চা, মোকো এটুকুৰা দিয়া। ব্লুবেৰী ফ্লেভাৰ। আৰু এইখন হৈছে পিহুৱে মোক বাৰ্থডেত দিয়া গিফ্ট। মোক কেনেকুৱা লাগিছে ক'বচোন। আৰু এইটো যে দেখিছে, এইটো হৈছে কালি কেক অনা কভাৰটো। আৰু ইয়াতে পিহুৱে খুব ধুনীয়াকৈ কিছুমান ছবি আঁকি থৈছে। তাইৰ মনৰ অনুযায়ী, মানে যিটো ভাল পায় তাই সেইটোৱে আঁকি থাকে, তেনেকুৱা ধৰণে আৰু যি মন যায়। এতিয়া মই অফিচৰ পৰা আহি চাইছোঁ, তাই খুব ধুনীয়াকৈ এইটো ইউটিলাইজ কৰি থৈছে। সাধাৰণতেতো আমি কেকটো উলিয়াই দিয়াৰ পিছত যেতিয়া কভাৰটোৰ পৰা উলিয়াই দিওঁ, কভাৰটোতো আমি পেলাই দিওঁ কেকটো যেতিয়া উলিয়াই লওঁ। কিন্তু তাই যে ইমান ধুনীয়াকৈ কিবাকিবি ইয়াতে বনাই থৈছে, এয়া হাউচ, ফিছ, ডাক এইবিলাকো লিখি থৈছে। লাহে লাহে এটা এটা স্পেলিং জনা হৈছে তাই। তাৰপিছত পেপা পিগ, এইফালে বয়, গাৰ্ল, মানে মোৰ যিটো চেনেল পৰিস্মিতাছ ব্লগ অফ আৰ্ট এণ্ড ক্ৰিয়েশ্যন, তাৰ মানে এটা কমপ্লিট উদাহৰণ হৈছে এইটো, কেনেকৈ আমি পেলনীয়া বস্তুকো ভালদৰে ইউটিলাইজ কৰিব পাৰোঁ। এয়া কমপ্লিটকৈ মই দেখুৱাই দিছোঁ ফটোখন। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আৰু আপোনালোকৰ মৰমবোৰ এনেদৰে সদায় দি যাব।
আৰু আশীৰ্বাদ কৰিব যাতে সদায় সুস্থ সবল হৈ আপোনালোকৰ সন্মুখলৈ নতুন নতুন ভিডিঅ' লৈ আহি থাকিব পাৰোঁ। আৰু আজি মই লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক কৰিবলৈ নকওঁ, আজি যিহেতু অকণমান বেলেগ ধৰণৰ ব্লগটো, গতিকে আপোনালোকে মৰম দি যাব সেইটোৱে ক'লোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে মাজে সময়ে এটা কমেণ্ট কৰি দিব। আৰু আজিলৈ আহোঁ তেন্তে, বাই বাই।